দিম বুলি কৈছিলা নহয়, কেতিয়া দিবা? আজিয়ে দি দিওঁ বুলি ভাবিছোঁ আৰু আজি দিয়ে দিম। উঠা তেতিয়াহ'লে, এনেকৈ শুই আছে যে মানুহ মতাইগে নাই দেখোন। ব'ল মানুহ পিছতে মাতিমগৈ, এতিয়া বজাৰকে কৰি আহি লওঁগৈ। ব'লা ব'লা। ধনেশ্বৰী আজি মেট্ৰিক পৰীক্ষা পাছ হোৱা খানাটো দিয়ে দিওঁ বুলি ভাবিছোঁ। দিয়ে যদি দি দিয়ক, পিছে বজাৰ কৰিলেগে নাই? বজাৰ কৰিলোঁ। আলু, পিঁয়াজ, নহৰু, আদা, তেল, দালি চব লৈ আহিলোঁ আৰু লগতে ছাগলী এটাও লৈ আহিলোঁ। দেৱকান্তৰ ঘৰত থৈ আহিছোঁ, সি এতিয়া সেই গুচাই আছে, চাফা কৰি আছে। ব্ৰইলাৰ দিয়াহেঁতেনো হয়, এতিয়া ছাগলীটো দিয়ে নে আৰু? দিওঁ দিয়া, এবাৰহে দিম। হ'ব দিয়ক তেতিয়াহ'লে। বাবা ব'লা আকৌ, মানুহখিনি মাতি থৈ আহোঁগৈ। ব'ল। হাঁহিৰাম, আজি মোৰ ছোৱালীজনীয়ে পাছ হোৱা খানা দিছোঁ নহয়, যাবি দেই। যাম বাৰু, পিছে মাছ গোটাইছ নে মাংস গোটাইছ? ভাইটি, মাছো গোটোৱা নাই, মাংস গোটোৱা নাই, ছাগলী এটাহে আনিলোঁ। হ'ব দে, চলি যাব, মই গোটেই পেটটো খালী কৰি যাম বাৰু দে। খুৰা আহিব আকৌ দেই। হ'ব দে, যাম। আমি তেতিয়াহ'লে গৈ থাকোঁ এতিয়া। যা। বহি খোৱা আছা নে ঘৰত? আছো, ভিতৰতে বিড়ি এটা জ্বলাই হুপি আছিলোঁ। পিছে ধনেশ্বৰ আপুনিনো কিয় আহিলে? আজি মোৰ ছোৱালীজনী মেট্ৰিক পাছ হোৱা খানা দিছোঁ নহয়, যাবা দেই। আজিয়ে দি দিলে নে খানাটো? আজিয়ে দি দিলোঁ হ'ব বাৰু, যাম। ময়ো খানা যাওঁ দেই। যোৱা, ময়ো অকণমান দেৰিকৈ গৈ আছোঁ বাৰু। ভূপন দাইটি আছেনে? আছো, নাথাকিনো ক'লৈ যাবি, এতিয়া মৰিবলৈ সময় হ'ল, এতিয়া মই ক'বলৈ যাবলৈ বয়স নাই নহয়। দাইটি, আজি আমাৰ ছোৱালীজনীয়ে পাছ হোৱা খানা দিছোঁ নহয়। খানা দিছ, পিছে কিহে দিছ? বজাৰৰ পৰা মাইকী ছাগলী এজনী কিনি আনিলোঁ। এজনী আনিলি, মাত্ৰ এপিচহে দিবি মানে মাংস। মই পাছ কৰা দিনত আমাৰ মা দেউতাহঁতে চবকে এটা ছাগলী খুৱাইছে। ককা চবকে এটা ছাগলী দিছিলে নে? দিছিলেতোন, তেতিয়া আমাৰ ঘৰত বহুত ছাগলী আছিল নহয়, চবকে এটা বিলাই দিছিলে আৰু। হ'ব দিয়ক, খানালৈ যাব দেই। যাম বাৰু, কিন্তু মোলৈ ছাগলী ভুমুটো থৈ দিবি। যদি দেৱকান্তই গাহৰি খুওৱা নাই তেতিয়াহ'লে পাব, আৰু যদি গাহৰি খুৱাই দিলে তেতিয়াতো গাহৰি পেটৰ পৰা উলিয়াই আনিব নোৱাৰি আৰু। ককা যাব আকৌ দেই। দেৱকান্ত ছাগলীটো গুচাই হ'লনে? হৈ গ'ল, মই ধুনীয়াকৈ গুচাই পেলালোঁ। এতিয়া পাৰ দেখুওৱা জেগা এটা এতিয়া ধুনীয়াকৈ কাটিবগৈ লাগিব। হ'ব দিয়া, ব'লা এতিয়া। দেৱকান্ত দা, ৰ'বা মই ছাগলীটো লৈ আহোঁগৈ। ব'লক। ব'লা। মই আহিলোৱে দেই, তহঁতৰ খানা বনাই হৈছে নাই? নাই হোৱা নহয়, আমি এইমাত্ৰ আহিছোঁহে। ময়ো আহিলোঁ দেই, সোনকালে ভাতটো বনা। ধনেশ্বৰ হ'ল নে কি? মই আহিলোৱেই নহয়। নাই হোৱা নহয়, ধনেশ্বৰী আহিলে বনাবহিহে। হ'ব তেতিয়াহ'লে, মই তেতিয়ালৈকে বিড়ি এটাকে জ্বলাই লওঁ। মই আহিলোঁ, এতিয়া ভাতটোকে বহাই দিওঁগৈ। হ'ব, যোৱা। দেৱকান্ত, তুমি মাংসটো কাটাংগে, যোৱা। হ'ব দিয়ক। তেতিয়াহ'লে ৰাইজসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। অহা ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট কৰিব, লাইক কৰিব। আৰু মেট্ৰিক পৰীক্ষাত সকলো উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীলৈ শুভেচ্ছা আৰু শুভকামনা থাকিল। আৰু বেয়া হোৱাবিলাকেও মন বেয়া কৰি নাথাকিবা। তেন্তে ৰাইজসকল, আজিলৈ বিদায় লৈছোঁ দেই।